প্ৰব্লেম হৈছে গোটেই চাৰিওফালে পানীয়ে পানী হেল্ল' গাইজ কি খবৰ নিশ্চয় ভালেই আৰু আপোনালোক সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আমাৰ ইয়াত ওপৰে পানী তলৰে পানী মানে গোটেই বানপানী হৈ আছে আৰু বৰষুণো পূৰা নেৰা নেপেৰা বৰষুণ দি আছে গৰু ছাগলী খোৱা বোৱাৰ লগতে আমাৰো বহুত কষ্ট হৈছে কাপোৰো শুকোৱা নাই ঘৰৰ ভিতৰত মেলিবলগীয়া হৈছে আৰু মানে কি ক'ম আৰু বহুত প্ৰব্লেম হৈছে গোটেই চাৰিওফালে পানীয়ে পানী গৰু ছাগলীৰ বাবেও একো আনিব পৰা নাই পথাৰত দিব পৰা নাই বহুত প্ৰব্লেম হৈছে আমাৰ আৰু এইফালে চাই লওক ঘৰৰ ভিতৰত কাপোৰ মেলিবলগীয়া হৈছে অনবৰতে বাহিৰত বৰষুণে দি আছে কাপোৰ কিহত মেলিম আৰু কাপোৰটো ধুবই লাগিব লেতেৰা হ'লে যিহেতু বাৰিষা চিজন আৰু এইফালে গৰু ছাগলী সকলোবোৰ আছে সিহঁতকো ঘাঁহ পানী কাটি দিবলগীয়া হৈছে তাতো লেতেৰা হয়ে যিহেতু সকলোতে পানীয়ে হৈ আছে মানে পথাৰ অলপ ঠাইও খালী নাই সকলোতে পানীয়ে সেইবাবে ছাগলী ঘৰতে ৰাখি কিবাকিবি দিবলগীয়া হৈছে কিবাকিবি মানে কিনো আৰু ছাগলীয়ে যি খায় তাকেতো দিব লাগিব কঁঠালৰ পাত নিম পাত সেয়া দিবলগীয়া হৈছে আৰু যাৰ যাৰ ঘৰত গৰু ছাগলী আছে সেইসকলে গম পাইছে এই বাৰিষা দিনত কিমান কষ্ট হৈছে আৰু এইফালে চাই লওক মোৰ চুলিও বহুত দীঘল হৈ গৈছেগৈ কাটিবলৈ যাবলৈ মানে আমাৰ ৰাস্তাটো অলপ আগত পানী হৈছে নাও দি পাৰ হ'ব লাগে আৰু তাতে ইয়াৰ এসপ্তাহমান আগৰ পৰা পূৰা বৰষুণে দি আছিলে সেইবাবেও যাব পৰা নাছিলোঁ আৰু ভিডিঅ' কৰিবলৈ কালি মানে মোবাইলটো চাৰ্জে নাছিলে একদম ছুইচ অফ হৈ আছিলে কালি দিনটোৰ কাৰেণ্ট নাই ৰাতি 2 ঘণ্টামান আহিছিলে আকৌ এতিয়া আজিও নাই কাৰেণ্টটো এতিয়া 40% মান আছে মোবাইলত চাৰ্জ এতিয়া ভিডিঅ'টোকে কৰি আছোঁ কি হয় নাজানোগৈ শেষলৈকে আৰু আমাৰ গৰুকেইটাক কিবা অলপ খাবলৈ দিছোঁ যদিও ইহঁতৰ অলপো পেট ভৰা নাই আৰু এয়া চাই লওক চাৰিওফালে পানীয়েই পানী ৰাস্তাত পানী হোৱা নাই যদিও বাকী সকলোতে পানী মাত্ৰ ঘৰ আৰু চোতালখন ওলাই আছে বাকী সকলোতে পানী আৰু ইয়াতকৈ পানী নাবাঢ়িলেই হয় আৰু এতিয়া মই পেণ্টটো কুচাই ল'লোঁ এতিয়া কাটিম মই কলগছ এজোপা মামাক সুধি ল'লোঁ যে কোনজোপা কলগছ কাটিম আৰু মামায়ে মোক দেখুৱাই দিলে যে ভীমকলৰ কলগছ এজোপা কাটিবলৈ আৰু কলগছজোপা কাটি আছোঁ এতিয়া মই আমাৰ গৰুকেইটাক দিবলৈ সিহঁত যিহেতু ভোকত আছে সেইকাৰণে মোৰ সহ্য নহ'ল সেয়েহে কলগছকে কাটি দিওঁ বুলি ভাবিছোঁ বাৰিষা দিনলৈ মনত পৰিলে এইবোৰ গৰু ছাগলী পুহিব মনেই নাযায় তথাপিও পুহিবতো লাগিবই আমাৰ দৰে মানুহে সঁচাই কলগছৰ কোনো এটা অংশই অদৰকাৰী নহয় প্ৰথমে এয়া মই কলপাত কেইখিলাকে দিছোঁ আৰু যিহেতু কলগছৰ মাজৰ অংশটোহে গৰুৱে খায় সেইকাৰণে মই ওপৰৰ বেটুবোৰ অলপ গুচাই লৈছোঁ আৰু ওপৰৰ বেটুবোৰ গুচোৱা হৈ গ'ল এতিয়া ডাঙৰ চৰিয়া এটাও আনি ল'লোঁ মই কিন্তু দাখনহে বিচাৰি নাপালোঁ সেইকাৰণে কটাৰীয়ে কাম চলাই দিছোঁ তো গাইছ এতিয়া আহিছোঁ কাৰ্টৰ চাউল নিবৰ কাৰণে মানে অথনি গৈছিলোঁ কিন্তু তেতিয়া চাৰ্ভাৰ ডাউন হৈ আছিলে আৰু এতিয়া মানে কলগছ গৰুৰ কাৰণে কাটি থাকোঁতে বোলে চাৰ্ভাৰ আহিলে বুলি শুনিলোঁ আৰু এতিয়া পটাপটি আহি আছোঁ চাউলকেইটা আনি ল'মগৈ আৰু যাৰ যাৰ ঘৰ ৰাস্তাৰ পৰা অলপ দূৰত সেইসকলে এনেদৰে যাবলগীয়া হৈছে কলেৰে ভূৰ বনাই ল'বলগীয়া হৈছে আৰু আমাৰ ইয়াততো কলৰ একো অভাৱেই নাই আৰু এতিয়া কাৰ্টৰ চাউল আনি ল'লোঁ যিহেতু কাৰেণ্ট নাই বেটাৰী নাইকিয়া হৈ আছে সেইকাৰণে সোনকালে গৈ আনি ল'লোঁ যিহেতু চাৰ্ভাৰ ডাউন হৈ আছিল এতিয়া নেটটো পাওঁতে মই আনি ল'লোগৈ আৰু যিহেতু মই কাৰ্ডৰ চাউল আনিবলৈ গৈছিলোঁ সেইকাৰণে যিমান কল কাটি থোৱা আছিলে সেয়া সকলোখিনি ইহঁতক দি থৈ গৈছিলোঁ আৰু এতিয়া বাকী থকা কলডাল মই কাটি কুটি ইহঁতক নিমখ দি এতিয়া দিছোঁ আৰু আপোনালোকে চাওকচোন ইহঁতৰ যিহেতু ভোক লাগি আছিল সেইকাৰণে তৎক্ষণাত খাই শেষ কৰি দিলে আৰু সিহঁতক এতিয়া মই আৰু দিম বুলি মোৰ ওচৰলৈ আহি আছে আৰু এয়া মামীয়ে মাছ বাচি আছে আমাৰ ইয়াত এতিয়া মাছেই মাছ দিনতো মাছ ৰাতিও মাছ আৰু এইফালে বহুত দিন হ'ল ময়ো নাও ভূ একো চলোৱা নাই ওচৰতে যিহেতু সুবিধাটো পাইছোঁ কিয়নো সুবিধাটো এৰি দিওঁ আৰু এইফালে মই পানীতে পৰিলোঁ অৱশ্যে এয়া পানীত মই গা নুধুওঁ বাৰু এয়া যিহেতু বাহনী পানী বহুত বীজাণু থাকিব পাৰে সেইবাবে মই টিউবৱেলতে গা ধুব লাগিব আৰু এতিয়া মই গা ধুই আহিলোঁ কিন্তু কাৰেণ্টে নাই মোবাইলো ছুইচ অফ হ'ব হ'ল তো গাইছ এতিয়া গা পা ধুই আহিলোঁ আৰু এতিয়া মোৰ প্ৰথম কামটো হৈছে দোকানখন খোলা সেইবাবে দোকানখন খুলি ল'লোঁ এয়া চাই লওক দোকানখন খুলি ল'লোঁ আৰু এতিয়া যাব লাগে মই ভাত ৰান্ধিবলৈ কিয়নো ভাতো ঘৰত নাইকিয়া হৈছে যিহেতু মা গৰম গ'ল মায়ে ভাত চাত ৰান্ধি থৈ নাই যোৱা এতিয়া মই নিজে ভাত ৰান্ধিব লাগিব নিজে খাব লাগিব আৰু মাৰ বাবে থ'ব লাগিব ব'লক এতিয়া ভাতখিনি ৰান্ধি ল'মগৈ আৰু এইফালে চালোহি মই ভাত অলপমান আছে সেইকাৰণে মায়ে খোৱা জোখত চচপেনটোতে চাউল অলপমান বঢ়াই দিলোঁ আমাৰ যিহেতু গেছ শেষ হোৱা বহুত দিনেই হ'ল সেইকাৰণে জুইতে ৰান্ধিবলগীয়া হৈছে আৰু মায়ে মোক কৈ থৈ গৈছিল কলডিল বনাবলৈ কিন্তু মই কলডিল নবনাওঁ বহুত সময় লাগিব সেইকাৰণে মই ডিম দুটাকে সহজ উপায়ে ল'লোঁ আৰু এতিয়া পিঁয়াজ জলকীয়া সকলোখিনি কাটি ল'লোঁ ডিম দুটাও ভাঙি ল'লোঁ বাতিটোতে আৰু এতিয়া জুই ফুৱাই মই ডিম কমিব বুলি আকৌ এটা ল'লোঁ এতিয়া ডিমো হৈ গ'ল কালিৰ দালি আছিলে সেয়াও ল'লোঁ এতিয়া মই ভাত খাওঁ আৰু ভাত খাই মই অলপ টাইম বহিছিলোঁ মোৰ মূৰটো বহুত বিষালে কিয়নো মানে মই এইকেইদিন বৰষুণতে তিতি থকা হৈছিলে সেইকাৰণে মূৰটো বহুত বিষালে আৰু ঘৰতে ভিক্স আছিলে সেইবাবে মই ভিক্সটো লৈ অলপমান লগাই ল'লোঁ কপালত আৰু এতিয়া মই শুবলৈ লৈছোঁ যিহেতু মূৰটো বিষাই আছিলে অলপমান শুই দিলে মূৰটো ভাল পাম বুলি এতিয়া অলপ শুই লওঁ আৰু এতিয়া শুই উঠিলোঁ কিন্তু মনটোৱে বেয়া লাগি গ'ল কিয়নো অলপ দিনৰ আগত আমাৰ গৰু পোৱালি এটা বিকিছিলে আৰু সেইটো লৈছিলে আমাৰ খুৰাই যদিও বিকিছিলোঁ তথাপিও গৰুটো আমাৰ ঘৰতে থৈ দিয়া আছিলে আৰু আজি নিবলৈ আহিছে আৰু চাওকচোন ইও যাবলৈ মন কৰা নাই যিহেতু গৰুটো বিকিলোঁ এতিয়া আৰু দুখ কৰি লাভ নাই আৰু এতিয়া সন্ধিয়া হ'ল কিন্তু কাৰেণ্টটো এতিয়ালৈকে অহাই নাই মোৰ মোবাইলো ছুইচ অফ হ'বৰ হ'ল আৰু মোৰ কেমেৰামেনজন হৈছে এইজন চাই লওক আজিৰ ভিডিঅ'টো ইমানে আছিলে বাই